সংবিধানে আখ্যা দিছে মই এইকাৰণে কৈছোঁ এইবিলাক সমস্ত নাটকবাজি কাৰণ অলৰেডি আমি কৈছোৱে যে সমস্তখিনি অৰ্থাৎ 16 আণ্ডাৰত যিখিনি কথা কৈছে তাত এটাই কথা আছে যে তেওঁলোকে বিধানসভা বহিলে অৰ্থাৎ 6 মাহৰ ভিতৰত বিধানসভা বহিলে তাত তেওঁলোকে হয়তো এটা অনুমোদন ল'ব লাগিব এমাহৰ ভিতৰত আৰু নহ'লে হয়তো এইটো ৰাজ্যপালৰ শাসনটো নাইকিয়া হৈ যাব আমাৰ মতেতো 6 মাহৰ কোনো দৰকাৰেই নাই আৰু যিহেতু এইটো একেবাৰে সম্পূৰ্ণ তেওঁলোকৰ ক্ষমতা শেষ হোৱাৰ পিছত অৰ্থাৎ তেওঁলোকৰ টাৰ্ম শেষ হোৱাৰ পিছত অলৰেডি ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ লগে লগে তেওঁলোকৰ টাৰ্মখিনি শেষ হৈ গৈছিলে তেওঁলোকৰ এক্সিকিউটিভ মানে যিখিনি বডি আছিল সেইখিনি আছিলে কিন্তু সেইখিনিৰ 28 তাৰিখে শেষ হৈ গ'ল ইয়াৰ পিছত আৰু তেওঁলোকৰ এক্সটেনশ্যনৰ কোনো কথাই নাই গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আৰু চেষ্টা কৰিছে যে তাত যিবিলাক হয়তো তেওঁলোকে শেষ এটা আশা কৰিছিল যে আমাৰ ডব্লিউবিটিৰ মিনিষ্টাৰ যিহেতু চন্দন মোহন ডাঙৰীয়া আছে তেওঁ হয়তো মিনিষ্টাৰ হিচাপে চোৱা চিতা দায়িত্ব দিব পাৰে সুকীয়া প্ৰশাসক বা সুকীয়া ৰাজ্যপালৰ প্ৰতিনিধি এনেকুৱা ধৰণৰ আশা এটাও আছিল কাৰণ এতিয়া ফিল্ডৰ কণ্ডিশ্যনটো যে আজি যদি হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ মানে সদস্যবিলাকে এখন ফ্লেগ তেওঁলোকৰ ঘৰত মানে বা তেওঁলোকৰ হেৰিত মানে উৰুৱাওক বুলি তেওঁলোকে যিটো কথা কৈছে আজি BPFৰ কৰ্মীবিলাকে চাইলেণ্টলি কাম কৰিছিলে তেওঁলোকে স্লিপিং স্কোৱাডৰ নিচিনা কাম কৰিছিল তেওঁলোকে মানুহক ধন লোভ প্ৰলোভন ধমকি ভাবুকি এই ধৰণে তেওঁলোকে নেটৱৰ্কটো বনাই আছিলে তেওঁলোকে অপেনলি কোনো কাৰণতে ৰাইজৰ সন্মুখত আহি তেওঁলোকৰ সৎসাহস নাই তেওঁলোকে ভোট আনে কালি কিবা দিম আজি কিবা দিম বা যিখিনি আছে তাক তেওঁলোকে যিবিলাক বেনিফিচিয়াৰী আছে তেওঁলোকক কাঢ়ি মেলি এইবিলাকক দিয়ে এনেকুৱা ধৰণে কাম কৰিছিল আজিও এনেকুৱা ধৰণৰ বহু খবৰ আমাৰ হাতত আহিছে গতিকে তেওঁলোকে জানে যে এই কৰ্মীখিনি ডিমৰেলাইজ হ'ব তেওঁলোকৰ যদি শাসন নাথাকে এই ধৰণৰ কথাখিনি কাৰণ তেওঁলোকে যেনি তেনি তেওঁলোকে এইটো কৰিছে আৰু তেওঁলোকে এটা শেষ চেষ্টা কৰিছে যে ন্যায়ালয়ৰ দ্বাৰস্থ হওক বা যেনেকৈ নহওক তেওঁলোকে ইলেকশ্যনটো হয়তো পষ্টপন কৰাৰ চেষ্টা কৰিছে কাৰণ কৈছে যে যদি BTC ইলেকশ্যন এছেম্বলি ইলেকশ্যনৰ আগত হয় তেওঁলোকে হৰাটো নিশ্চিত তেওঁলোকৰ চৰকাৰ তাত কোনো কাৰণতে নাহে আৰু যদিহে BTC কাউন্সিলত তেওঁলোকৰ ক্ষমতা নাথাকে অহা টাৰ্মত BPFৰ এজনো MLA জিকাৰ কোনো সম্ভাৱনা নাই আৰু আমাৰ ইমানুৱেল মুছাহাৰী বা এনেকুৱা 2-এজন MLA কথা ওলাইছে যে তেওঁলোকে পদত্যাগ কৰিব মিছা কথা কাৰণ তেওঁলোকে শেষ কিছুমানে ভৰসা কৰিছে যে যিহেতু চন্দন ব্ৰহ্ম বা ৰিহন দৈমাৰী বা প্ৰমীলা ৰাণী ব্ৰহ্ম যিহেতু কেবিনেটত আছিলে তেওঁলোকে এই বিষয়ত একো এটা ষ্টেপ ল'ব নোৱাৰিলে তেওঁলোকে হয়তো এইটো এটা আশা কৰিছে যে তেওঁলোকে যদি অলপ ভাবুকি ধমকি দিয়া হয়তো তেওঁলোকক আৰু নতুনকৈ কেবিনেট মিনিষ্টাৰ বা এনেকুৱা মিনিষ্টাৰ দিব পাৰে এনেকুৱা ধৰণৰ কথা আছে মই ভাবোঁ তেওঁলোকৰ নিজৰ